लक्ष्मी देवी आशील बोही ओ प्रभुर उसरता नारद मुनिये प्रभु कृष्णक কৈছে মানে प्रभु মই ইয়ালৈ অহাৰ বিশেষ একো সকাম নাই মই কিছুদিন আগতে ও মনুষ্য নগৰলৈ তাত গৈ এটা আচৰিত জীৱ দেখা পাইছো এতিয়া প্ৰভু মোৰ প্ৰশ্নটো হ'ল সেই পৃথিৱীৰ আচৰিত জীৱটোনো বাৰু কি কওকচোন মানুহ কিয়নো মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই গতিকে প্ৰভু সেই মনুষ্য নগৰত মই কিছুমান আচৰিত ধৰণৰ মানুহ দেখা পাইছো যেনে প্ৰভু হাত থকা মানুহ হাত নোহোৱা মানুহ কৰা মানুহ লেংৰা মানুহ বাপৰে বাপ পৃথিৱীত মানুহেই মানুহ আৰু সেই মানুহবিলাকৰ মাজত মই কিছুমান আচৰিত ধৰণৰ বিয়া দেখা পাইছিলোঁ যেনে প্ৰভু কোঠাউলি বিয়া টানাটানি বিয়া ভঙাভঙি বিয়া হোৱাটছআপ বিয়া ফেচবুক বিয়া সুদা বিয়াই বিয়া আৰু প্ৰভু যদি আপুনি বেয়া নাপায় এখন আচৰিত ধৰণৰ বিয়াৰ কথা কওক নাৰায়ণ 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 প্ৰভু সেই মনুষ্য নগৰৰ বদৰিকা আশ্ৰমত উত্তৰ দিশে এখন সৰু গাঁও আছে তাত এজন সুধৰ মানৱে বিপ্লৱ আৰু সেই বিপ্লৱজনৰ এজনী অতি মৰম লগা ধুনীয়া ভাৰ্যা ইমান ধুনীয়া মৰম লগা ভাৰ্যা থকাৰ পিছতো বিপ্লৱৰ কিন্তু মনত কোনোদিনে শান্তি নাই কিয়নো বিপ্লৱ বৃদ্ধ কালত ভৰি দিলে আজিলৈকে কোনো সতী সন্তানৰ মুখেই নেদেখিলে আৰু এদিনাখন ব্ৰাহ্মণক চাই গৈছে স্বামী মোৰ স্বামী কি কথা জানে
ইচ্ছা পুত্ৰ কন্যাৰ বাবে আমি গ্ৰহ পূজা শিৱ পূজা সকলো কৰিলো যোনে যি কৰিব কয় তাকেই কৰিলো কিন্তু আমিতো একো ফল নাপালো গতিকে প্ৰিয়ে তুমি এটা কাম কৰা তোমাক মই এটা শেষবাৰৰ বাবে পৰীক্ষা লওঁ বুজিছা তুমি দুটা সম্পূৰ্ণকৈ ফুলা ফুল আনি দিয়া মোক বিলম্ব নকৰি প্ৰিয়ে কহিলো তোমাক স্বামী আপোনাক ফুল লাগিব কথা শুনি ব্ৰাহ্মণীয়ে ফুল আনি দিলা পৰীক্ষা কৰো বুলি বিক্ৰয় হাতত তুলি লৈলা কিন্তু ব্ৰাহ্মণে কি সাংঘাতিক ফুলদাম কৰি এটা ৰঙা ফুল আনিলে আৰু আনটো বগা ফুল আনিলে ব্ৰাহ্মণে বাৰু একে ৰঙৰ ফুল কিয় আনিলে কোনো কথা নাই বিপ্ৰয় মনতে ভাবিছে বগা ফুলবিলাক হৈছে প্ৰভু নাৰায়ণৰ প্ৰসাদ আৰু ব্ৰাহ্মণে যদি বগা ফুলটো অগণি দি দিয়ে নিশ্চয় তাইৰ পুত্ৰ আৰু যদি ৰঙা ফুলটো অগণি দি দিয়ে তেনেহলে আজীৱন কিন্তু তাই নিহন্তাৰেই হৈ থাকিব অপৰিকা পাতিলা ব্ৰাহ্মণে আকৌ চিন্তা কৰি ৰঙাটো দিম নে বগাটো ৰঙাটো প্ৰিয়ে মুখেদি কি ভুল হৈ আছা তোমাৰ নিজৰ ইচ্ছা মতে নিজৰ খুচি মতে মোৰ হাতৰ পৰা এটা ফুল কৰি ধৰে অয়গণি ধৰে তুমি ব্ৰাহ্মণে আকৌ চিন্তাত পৰিল ৰঙাটো দিলে হয় নে বগাটো দিলে হয় তোমাৰ নিজৰ ইচ্ছা মতে নিজৰ খুচি মতে